Hey guys, welcome back to my YouTube channel. বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ ভৰিখন খুবেই প্ৰব্লেম চলি আছে, কাৰণ মই ক'তো যাবও পৰা নাই, সেইকাৰণে বহুত দিন ভিডিঅ' অহা নাই। এতিয়া আজি ঘৰুৱা ভিডিঅ' হ'ব। বলক চেলো নিজৰ বুলি সকলোৱে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব সকলোৱে। বহুত দিন দিব পৰা নাই ভাল ভিডিঅ'। যদি ভৰিখন ভাল হয় তেতিয়াহ'লে ধুনীয়া ধুনীয়া ব্লগ আহি আছে, তোমালোকে শেষলৈ চাই থাকিবা, নিশ্চয় দিবলৈ চেষ্টা কৰিম ভাল ব্লগ। কেনে ৰ'দ দিছে দেখা না গাইছে, আৰু এই শিলখিনি তাৰমানে থম এতিয়া, আৰু এনেকৈ ইমান ৰ'দ দিছে মানুহ পাগল হৈ যাব। বাপ আমাৰ এইখিনি জেগা বিৰাট ঠাণ্ডা ঠাই হয়, আৰু শিলখিনি থম এতিয়া। আৰু এই ৰাস্তাটো দেখিছেনে, আমাৰ এইখিনি জেগা বিৰাট ঠাণ্ডা হয়, সেইটো মানুহবিলাকে এই শিলখিনি থম। আৰু খুৰা ল'ৰা আৰু মই সৰু ল'ৰা তাক মাতি আনিলোঁ। এইখন কদল হয়, কদলেদি দুটাই থম, সি পাৰে নে নৰে চাম তাৰমানে। সি আৰু মই থম এতিয়া, তাৰমানে মই তাক ধৰবা দিছোঁ তাতে। হিচাপি দে কেনেকৈ ঠেলাই, সি আমাৰ খুৰা ল'ৰা হয়, 5 বছৰ হৈছে, আৰু দেখিছেনে সি কেনেকৈ ঠেলাই আছে মোৰ লগত। তাক মই ভাত চাত খোৱালোঁ সিদিনাখন, আৰু তাক বোলে পইচা লাগে দোকানত যাবৰ কাৰণে, তাক দি দিছোঁ 10 টকা এটা। আৰু এনেকৈ আমি দুটাইও শিলবিলাক থৈ আছোঁ তাতে, কাৰণ বৰষুণ আহিলে শিলবিলাক একেবাৰে বাগৰি যায় না, সেইটোৰ কাৰণে। আৰু তামান মাটি উঠিছে, বাহ এই উঘলি দি এই চিষ্টেমত উঘলাক, ইডাল গোটেইখিনি উঘলাক। গুড, মুখখন চাবাৰি গুড। কি ৰ'দ দেখিছে না, একদম অৱস্থা নাই। আৰু ধান মেলি দিছোঁ, ইফালে মানুহবিলাকে যাই আছে, ইফালে মাউজী পাৰ্কত যাই আছে, আৰু আমাৰ বেৰাখন ইখানে ভাঙি গ'ল। বালা ইমান ৰ'দ দিছে, বাপ্পা কি পাগলা হৈ যাব লগা হৈছে। এইটো বৰডেকা, আৰু কলডিল লাগছে, কল আৰু গাছবিলাক। ইমান ৰ'দ দিছে, মানুহবিলাকে আমাৰ এইখিনি জেগাত ৰখে। ৰ'দ দিছে, পাগলা ৰ'দ দিছে, দেখছোনে আকাশখন একেবাৰে। আৰু ইমান গৰমৰ মাজত আমাৰ সেইখিনি জেগাত মানুহখিনি ৰখি থাকে গৰমৰ কাৰণে। আমাৰ এইখিনি জেগাত ছায়া, আৰু এইখিনিতো বাঁহ আছিল, এইখিনি জেগাও ছায়া, খুব ছায়া আছিল। আৰু যিসকলে এইখিনি জেগাত ৰখে তেতিয়াহ'লে আমাৰ ঘৰত পানী খাবলৈ আহিব পাৰে বিনামূলীয়া, ফ্ৰী। যদি মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে চাহ তাহ খুৱাম গোটেই। যদি এইখিনি জেগাত ৰখে তোমালোকে তেতিয়াহ'লে চাহ তাহ গোটেই খুৱাম, যদি ছাবস্ক্ৰাইব কৰিছা। আৰু যদি আনছাবস্ক্ৰাইব কৰিছা তেতিয়াহ'লে পানী খুৱাম। ইমান ৰ'দ দিছে, বাপ যাব পৰা নাই ক'তো, ডিউটিৰ পৰা যাব পৰা নাই। বেয়াখিনি উঠি থৈ দিয়া হ'ল, আৰু নাৰিকলৰ মূৰা দি দিলোঁ। আৰু সন্ধিয়া সময়ত অলপ এনেই একপাক গৈছিলোঁ মাউজী পাৰ্কত, এনেই ফুৰিব গৈছিলোঁ। আৰু ৰাতিৰ দৃশ্যটো ইমান ধুনীয়া হয়, আৰু আহিবলগীয়া দিনকেইটা বহুত বেলেগ হ'ব। মাউজী পাৰ্ক সকলোৱে আহিব। আৰু এয়া সন্ধিয়াৰ টাইম, মামাই ফুলক মোক এক প্লেট তেওঁ খুৱাইছে আজি, সেইকাৰণে আহিলোঁ। তেওঁ ফোন কৰিছিল, ধন্যবাদ।